बिटिआरनि मावफुं सोद्रोमा प्रमद बर'नि दैदेननायाव मोनसे रिभिउ मिटिं जानानै थांबाय। बाक्सा जिल्लानि सालबारि मुखुमानि बेन्दोंआव थानाय माहारियारि मानास हाग्रामानि साखाथियाव थानाय आसाम टुरिजियामाव बिटिआरनि गासै इएमफोरखौ लानानै बिटिआरनि मावफुं सोद्रोमा प्रमद बर'नि दैदेननायाव मोनसे रिभिउ मिटिं खुंफुंनाया गोजोनै जानानै थांबाय। बिटिआरनि मोनफ्रोमबो आयदानि सायाव सावरायनाय बे जथुम मेला मोनाबिलिनि 5:30 रिंगानिफ्राय 8:30 रिंगासिम सोलियो। बे सावराय मेलाव गोदानै बाजेट माबोरै बिटिआरनि जौगानायनि थाखाय खामानि मावगोन लोगोसे लामा सावस्रि बायदि आयदानि सायाव बांसिनै सावरायनाय जायो। बे मेलाव बिटिआरनि गासैबो बियाबफोराव गंसेयैनो अडिटोरियाम हल, गासै बियाबावनो स्टेडियाम आरो जायफोर बियाबाव दिनैसिमबो बिसिडिसिनि मावख' गैया बेयाव लुफुंना होनायनि थांखि लानाय जायो। আজি বৈঠক হল এইবাৰৰ যেটো আমাৰ ফাইনান্সিয়েল ইয়াৰ বাজেট প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ যিবিলাক আমি আঁচনি হাতত লৈছোঁ, যিবিলাক আমি কাম কৰিম সেইবিলাক লৈ আমাৰ ইয়ামসকলৰ ভিতৰত ৰিভিউ মিটিং এটা হ'ল। কাৰণ আমি বহুত কেইটা আঁচনি এইবাৰ আমি আমাৰ ফাইনান্সিয়েল ইয়াৰত লৈছোঁ, যে কেইটা আঁচনি মানে আমাৰ বিটিআৰ বাকী ৰাজ্যৰ কাৰণে বহুত লাভৱান হ'ব। তো আজি সেইকাৰণে চিফ ছাৰৰ মানে নেতৃত্বত আৰু চিফ ছাৰৰ আৰু হেৰিত আমি আজি ইয়াতে এই মানসত আমি সকলে বহিলোঁ, মিটিং কৰিলোঁ। আৰু এইটো যেনেকুৱা ধৰক আমাৰ ইচি মিটিং হয়, ইচি মিটিং মিনছ এক্সিকিউটিভ কাউন্সিল। তো সেইটো ক'ব পাৰে যে এইটো দিছ ইজ নন অফিচিয়েল। আমি যেনেকুৱা এক্সিকিউটিভ কাউন্সিল মিটিং পাতোঁ আমি অফিচাৰসকলক লৈ পেলাই, আজি অফিচাৰ নাই, আমি আমাৰ ইএমসকলক লৈ পেলাই মিটিং পাতিছোঁ। আমি প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ আমাৰ নিজৰ যিবিলাক আমাৰ কৰিবলগীয়া আছে কামবিলাক সেইবিলাক লৈ আমি ৰিভিউ কৰিলোঁ। আশা কৰোঁ যে ভাল হ'ব, ৰাইজৰ কাৰণে বহুত উন্নয়নমূলক কাম হ'ব, সেইটো লৈ আলোচনা কৰিছোঁ। আৰু বেলেগ একো নাই, এইটো জাষ্ট খালি ভেন্যুটোহে আমি ইয়াতে বহিছোঁ আৰু বেলেগ একো নহয়, মানসলৈ কথা নহয়। জাষ্ট খালি আমাৰ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ যি মানে কনষ্ট্ৰাকটিভ যিবিলাক ৱাৰ্ক হ'ব সেইবিলাক লৈ আমি আলোচনা কৰিছোঁ। আৰু স্পেচিয়েলি আমি আমাৰ ডিছকাশ্যনটো হৈছে আমাৰ হেৰি লৈ এই ৰোডছ ৰাস্তা আৰু PNRD ডিপাৰ্টমেণ্টৰ আৰু হেল্থ এণ্ড ফেমিলি ৱেল ডিপাৰ্টমেণ্টৰ কিছুমান আমি স্পেচিয়েল হৈছে। যেনেকুৱা এটা কৈ দিওঁ মই মানে হেল্থ ইজ ৱেল্থ বুলি এটা আঁচনি এটা হেৰি হৈ আছে, তো সেইমতে টাইম আহক কৈ দিম আৰু নতুন আঁচনি মানে এনেকুৱা আমি চিন্তা লৈছোঁ। প্ৰত্যেকটা সমষ্টিত এটাকে অডিটৰিয়াম হল হ'ব, ধুনীয়াকৈ অডিটৰিয়াম হল হ'ব। যিবিলাক সমষ্টিত VCDC অফিচ এতিয়ালৈকে হোৱা নাই, কাৰ্যালয় হোৱা নাই, সেই VCDC অফিচবিলাকতো মানে পূৰাপূৰি চৰকাৰীভাৱে কনষ্ট্ৰাকশ্যন কৰা হ'ব। আৰু কি এনেকুৱা আৰু এটা লৈ হৈছে যিটো আমাৰ ষ্টেডিয়াম, আমি প্ৰত্যেকটা সমষ্টিত এটাকে আমি ৰুৰাল ষ্টেডিয়াম আমি নিৰ্মাণ কৰিম। সেইটো মোৰ কথা নহয়, সেইটো চিফ ছাৰে ক'ব, এইটো UPPL দলৰ কথা। UPPL BJP আৰু AGPৰ এলায়েন্স, সেই হিচাপে চাওক, UPPL বুলি নহয়, AGPও পোৱা নাই। টাইম আহক, হৈ যাব। এইটো ক্ষুদ্ৰ সম্প্ৰসাৰণ হৈছেতো, সেইকাৰণে ইমান চিন্তিত হোৱা নাই। বৰ্তমান এজনে মন্ত্ৰী আছে, মন্ত্ৰীৰ প্ৰয়োজন বিটিআৰ হয়। নহয়, মন্ত্ৰীৰ প্ৰয়োজনটো চব ঠাইত আছে। AGPৰো মন্ত্ৰীৰ প্ৰয়োজন আছে, UPPLৰ আছে। নহয়, যিহেতু মই মন্ত্ৰী বুলি কোৱা নাই, যিহেতু কাউন্সিল গভমেণ্ট আমাৰ আছেই। কাউন্সিলে আমাৰ প্ৰমোদ বৰা ডাঙৰীয়া ইমান দক্ষ এজন মানে চিফ, তেওঁৰ নেতৃত্বত যিমান ধুনীয়া কাম হৈ আছে, তো মই ভাবোঁ মন্ত্ৰী আৰু চিফৰ ভিতৰত আমাৰ চিফ ছাৰৰ কেবিনেট ৰেংক কৰি হয়। অসম চৰকাৰে কেবিনেট মৰ্যাদা দিছে, সেইমতে ক'ব পাৰি যে আমাৰ চিফ ছাৰো অসমৰে এজন কেবিনেট মন্ত্ৰী ক'ব পাৰোঁ। তো সেইমতে UG প্ৰমোদ ডাঙৰীয়া আছে, চিফ ছাৰো আছে, সেইকাৰণে মই ভাবোঁ চলি আছে। আৰু এজন মিনিষ্টাৰৰ লগত ডিছকাছ হৈছে, আমাৰ চিফ ছাৰে আলোচনা কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত। টাইম আহক, যেতিয়া নেক্সট এক্সটেনশ্যন হ'ব তেতিয়া পাই যাব। 12 তাৰিখে ফলাফল এইটোতো ক'বই নালাগে, এইবিলাক এইটোতো জিকি আছোঁ আমি। জাষ্ট খালি আমি এতিয়া চেলিব্ৰেশ্যন কৰাৰ বাকীহে। আমি বহুত ভোটৰ ব্যৱধান জয়যুক্ত হ'ম। ডাঙৰকৈ চেলিব্ৰেশ্যন হ'ব, ডাঙৰকৈ হ'ব, এইটো ডাঙৰ ইমান ভোটৰ ব্যৱধান আমি জয়যুক্ত হ'ম, এইটো আৰু কি ডাঙৰকৈতো হ'ব। আপুনি চাব যে BPF ক'ত থাকে আৰু UPPL ক'ত থাকে, তেতিয়াই মানুহে গম পাব। BPF দলে যেনেকৈ বকি থাকে যে চৰকাৰে একো কাম কৰিব পৰা নাই, হেৰ নাই, তেনেহ'লে চৰকাৰে কাম কৰিব পৰা নাই, চৰকাৰ কোনে বনায়? ৰাইজে বনায়, ৰাইজে ভোট দি জিকায়। তো সেইটোৱে মানে আমাক ইংলিছ মানে পৰিচয় দিব যে ৰাইজে BPFৰ ফালত নে UPPLৰ লগত। আজিৰ সভাত গোটেইকেইজন EM আছিলে? চবেই আছে, চব EM আমি হেৰি কৰিছোঁ। দুই এজন EM আহিব পৰা নাই, তেওঁলোক অলপ ব্যক্তিগত কামত ব্যস্ত হৈ আছে। বাদ বাকী আমি চব ইয়াতে এচি বহিছোঁ, আমি আলোচনা হ'ল, ভালে ভালে হ'ল। এইটো চৰকাৰী মিটিং ক'ব পাৰি, কিন্তু মানে মানে অফিচাৰসকলক লোৱা নাই, যিহেতু আমি EMসকলে বহিছোঁ। এইটো কাউন্সিল মিটিঙে ক'ব পাৰি। মুঠৰ বিটিআৰৰ উন্নতি কাৰণে বহুত উন্নত হ'ব। জাষ্ট খালি উই নিড টাইম।
মই এটা কথা বাৰবাৰ কৈছোঁ যে মেট্ৰিক পাছ কৰা ষ্টুডেণ্টৰ লগত ক্লাছ 1ত পঢ়া ষ্টুডেণ্টৰ লগত কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰি। আমি চৰকাৰ বনাইছোঁ মাত্ৰ 1-1.5 বছৰ হৈছে আৰু BPF চৰকাৰ চলাইছে 17টা বছৰ। এই 17টা বছৰ আমি 1 বছৰৰ লগত কম্পেয়াৰ কৰিলে হ'ব নেকি? হয় না নহয়? আজি যিকেইটা মানুহে কৈ থাকে ৰাস্তা হাগ্ৰা মহিলাৰী বনাইছে, হাগ্ৰা মহিলাৰী 2005ত জয়যুক্ত হোৱাৰ পিছতে 2006ত সব ৰাস্তা কমপ্লিট কৰি দিছিল নেকি? নিশ্চয় কৰা নাই। 2007 আপোনাৰ এই 17টা বছৰ আৰু আমিহে হৈছোঁ, তো আমাক টাইম লাগিব না কাম কৰিবৰ কাৰণে। আগ্ৰামা মহিলাৰী বাৰে বাৰে কৈ এইবিলাক নহয়, এইবিলাক এইটো ক'বই, অপজিশ্যনটো বগি থাকিবই, নিজকে অক্সিজেন দি জীয়াই ৰখাৰ কাৰণেতো বগি থাকিব না। তো এইটো একো নহয়, মানুহে ৰাইজে গম পায় আজিকালি ৰাইজ বহুত স্মাৰ্ট, বহুত ইণ্টেলিজেণ্ট। আজি লিডাৰ ৰাইজক ঠগাব নোৱাৰে। লিডাৰে যোনে যিমানেই কথা কওক, ৰাইজ আজিকালি শিক্ষাৰ হাৰ ইমান বাঢ়ি গৈছে, কাকো কেনেকৈ আজিকালি মানে বুৰ্বক বনাব নোৱাৰে। ৰাইজ যথেষ্ট স্মাৰ্ট, ৰাইজে গম পায় যে কোনে দক্ষ আৰু কোনে এলিজিবল আৰু কোনে এলিজিবল নহয়, আৰু কোন চৰকাৰে নিয়ম শৃংখলা আৰু জাতি জনগোষ্ঠী সকলোৰ লগত মিলা প্ৰীতি বজাই ৰাখি চৰকাৰখন চলে। সবচেয়ে ডাঙৰ কথা আপুনি চাওক যে অবৰো যেতিয়া সৃষ্টি হৈছিল তেতিয়া কোন চৰকাৰ আছিল? BPF চৰকাৰ আছিলে। আজি অবৰই আমাৰ লগত আছে। আজি আমাৰ কোনো জাতি জনগোষ্ঠীৰ লগত কাৰো লগত আমাৰ হাই কেচাল নাই, তৰ্ক নাই। আজি গোৰ্খা কওক, বঙালী কওক, ৰাজবংশী কওক, অসমীয়া কওক, কাৰো ক্ষোভ নাই। BTCত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেগিষ্টত কোনো জাতি জনগোষ্ঠীৰ তো কোনোদিন প্ৰেছ মিটো নিদিয়ে, একো মানে হেৰিও দুখ প্ৰকাশো নকৰে। চাওক, আৰু BPFৰ সময়ত প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ ডেইলি ৰাস্তাৰ পথাৰত আহি পেলাই দাবী, এইটো প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজা নিজা দাবী। কিন্তু আজি চাওকচোন, আজি বঙালীৰ পৰা ইমান কেইজন EM, আজি গোৰ্খাৰ পৰা আপোনাৰ নমিনেট MCLA আৰু প্লাছ পলিটিকেল ছেক্ৰেটাৰী, আপোনাৰ আদিবাসীৰ পৰা আছে, আপোনাৰ অসমীয়া ইয়াৰ পৰা আছে, প্ৰত্যেক জাতি জনগোষ্ঠীৰ EM আছে, কাউন্সিলত সোমাই আছে। আগত আছিল নেকি কওকচোন? তাৰমানে তাহলে কোনটো ভাল আপুনি নিজে কওক। BPF চৰকাৰ সময়ত থাকোঁতে অবৰো EM কেইটা আছিলে, আৰু আজিৰ এই চৰকাৰৰ সময়ত অবৰো EM কেইটা আপুনি নিজে চাওক। তাৰমানে কি, এইটো কোনটো ভাল কোনটো বেয়া ৰাইজে এইটো দেখা পাই আছে। থাকিবই। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना SSC, बेंक PO, बेंक क्लार्क, बेंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020263133 9101536360 70020263133 9101536360